हेलो फ्रेंड्स की खबर कलर खबर चाके ভাল মোৰ নতুন ভিডিঅ'লৈ আপোনালোকে স্বাগতম জনাইছো। আজি বনাইছো আমাৰ তিনিটা কণী লৈছো, তিনিটা কণীৰে দি পনীৰ বনাইছো। প্ৰথমতে কণী তিনিটা ভাঙি কিনে তাতে নিমখ হালধি আৰু মছলা গুড়ি দি কিনে মিক্স কৰি এনেকে পলিথিনৰ ভিতৰত সোমাই দিছো বা আপোনালোকে গিলাসৰ ভিতৰত সোমাই দিব পাৰে আৰু গৰম পানীত উহাব লাগে। আৰু গৰম পানীত উহা হোৱাৰ পিছত এনেকুৱা হয় পনীৰৰ নিচিনা হ'ব। চাওক তাৰপিছত এইকেইটা আমি টুকুৰাকৈ কাটি ল'ম, পিচ কৰি কাটি ল'লোঁ। চাওক পনীৰৰ নিচিনা হৈ গ'ল কণীকেইটা। মই তিনিটা কণী লৈছোঁ, আপোনালোকে যিমান পাৰে ইমানটো ল'ব পাৰে, মানে যিমানখিনি দৰকাৰ সেইখিনি ল'ব পাৰে। তাৰপিছত এইখিনি নিমখ চিমখ দি ধুনীয়াকৈ একদম মানে মিক্স কৰি ভাল কৰি বনাই ল'লোঁ। আৰু ইফালে বিলাহী কাটি লৈছোঁ এটা, আৰু পিঁয়াজ এটা, আৰু নহৰু বটি লৈছোঁ, আৰু আলু কেইটামান কাটি কিনে গৰম পানীত উহাই লৈছোঁ। তাৰপিছত গোটেইখিনি ওলোৱাৰ পিছত এইবাৰ অকণমান তেল দিছোঁ, বেছি তেল দিয়া নাই, অকণমান তেল দি প্ৰথমতে আলু আৰু পনীৰকেইটা ভাজি ল'ম। তাৰপিছত মছলাখিনি দি কিনে পিঁয়াজ এইখিনি আৰু অলপমান তেল দিলোঁ, মানে এইখিনি চব্জিখিনিৰ কাৰণে। তাৰপিছত শুকান জলকীয়া দিলোঁ 2টা। তাৰপিছত পিঁয়াজখিনিও দি দিলোঁ। পিঁয়াজখিনি আৰু আলুখিনি একেলগে অকণমান আৰু ভাজিম। তাৰপিছত বিলাহীকেইটা দি দিলোঁ আৰু মছলাখিনিও দি দিম, যিখিনি পিচি থোৱা আছে মছলা। অকল নহৰু বটিছোঁ, আদা কিন্তু দিয়া নাই। আদা দিব পাৰে নিদিব পাৰে, আপোনালোকৰ ইচ্ছা মানে। তো মই অকল নহৰু মানে পিচি লৈছোঁ, আদা দিয়া নাই। আৰু এতিয়া দিম নিমখ সোৱাদ অনুযায়ী, আৰু ৰঙচুৱা হ'বৰ কাৰণে ৰংগুড়া অলপ দি দিছোঁ, কাৰণ আগতে আলুখিনি ভাজি লোৱাতে মানে ৰংগুড়া দি দিছিলোঁ। আৰু এতিয়া নহৰু পিচাখিনি দি দিম। আৰু মই পেকেট গুড়া ইউজ কৰিছোঁ, মানে জিৰা গুড়া ইউজ কৰিছোঁ। তো লাল গুড়া অলপ, জলকীয়া লাল গুড়া অলপ দি দিম। তাৰপিছত এনেকৈ ভাজি ল'ম। আৰু এইবাৰ দি দিম যিখিনি কণী দি মানে পনীৰ বনাইছিলোঁ, সেইকেইটা ভাজি থোৱা আছে, সেইকেইটা দি দিম ইয়াতে। তাৰপিছত মছলাখিনিৰ লগত একেলগে ভাজি ল'ম। তাৰপিছত অকণমান পিছত ভাজা হোৱাৰ পিছত গৰম পানী বা ঠাণ্ডা পানী দিব পাৰে, গৰম পানীও দিব পাৰে। গৰম পানী দিলে বেছি ভাল। তো মই গৰম পানী নাছিল, তো ঠাণ্ডা পানী দি দিলোঁ। তাৰপিছত চাওক অকণমান পিছত ঢাকি কিনে কি ধুনীয়া এটা ৰেচিপি হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কৰিব, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব।